মৰমৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক আৰু দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ ছাত্ৰীসকল, কলা শাখাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক ৰাজনীতি বিজ্ঞানৰ ইতিমধ্যে ক্লাছ কৰি আছোঁ। তোমালোকে গম পাইছে। আজি অৱশ্যে কেইবাদিনো মই এটাও ব্লগ দিব পৰা নাই, তোমালোকক এটাও ক্লাছ কৰা নাই। মই অলপ ব্যস্ত হৈ আছিলোঁ। ভাবিলোঁ আজি থোৰতে মই বিহুৰ কামো কৰি আছোঁ আৰু তোমালোকক মই আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা, যি ভোগালী বিহু আমাৰ অনুষ্ঠিত আমি কৰিছোঁ, গতিকে ভোগালী বিহু এটা তোমালোকক শুভেচ্ছা জনাওঁ। তাৰ লগে লগে তোমালোকৰ নতুন বছৰ মই শুভেচ্ছা জনোৱা হোৱা নাই, গতিকে নতুন বছৰ তোমালোকৰ বহু শুভকামনা যাচিলোঁ। তোমালোক সকলো ভালে থাকা, সুখেৰে থাকা, তোমালোক সুস্বাস্থ্যৰ অধিকাৰী হোৱা আৰু পঢ়া শুনা বিদ্যাত দুপৰ উন্নতিৰ পথত আগুৱাই যোৱা। আজি চোৱা, ইয়াৰ কামৰ ব্যস্ততাৰ মাজত আমাক কভিডে কোঙা কৰাৰ পাছত, COVID-19ৰ পাছত আমি বিহু উদযাপন কৰিব পৰা নাছিলোঁ ভালদৰে। আজি এইবাৰ কিন্তু আমি মাঘ বিহুটো খুব উৎসাহেৰে ভোগালী বিহুটো আয়োজন কৰিছোঁ ভোগৰ বিহু হিচাপে। গতিকে মই আছোঁ তোমালোকৰ সন্মুখত আজিও কেইটামান লাডু এয়া লৈ পেলাই তোমালোকৰ সন্মুখত মই এয়া তোমালোকৰ সন্মুখতে আছোঁ। কেইটামান লাডু বনাই আছোঁ, নাৰিকলৰ লাডু বনাই আছোঁ। গতিকে মোৰ মানে ল'ৰাজনৰ লগৰে একে বেটা শশাংক বোলা ল'ৰাজনে ক'লে, আণ্টি আপুনি কি কৰি আছে? মই এয়া নাৰিকল লাডু কৰি আছোঁ আৰু দিয়াচোন মোক শুভেচ্ছা এটা দিওঁ মোৰ ছাত্ৰ ছাত্ৰীসকলক। গতিকে তোমালোকলৈ বহু শুভকামনা থাকিলে। ইয়াৰ পাছতে মই হয়তো কাইলৈ বা পৰহিলৈ তোমালোকক এটা ক্লাছ কৰি দিম। তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা। ধন্যবাদ।